কাকপথাৰ ১ নং তেজীগাঁও যি গছতলৰ বিহু আজি শেষৰটো দিন। আজি শেষৰ দিনত কি হয় কি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে চাই থাকক। এতিয়া আলহী ছোৱালী নচুৱাই থকা হৈছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব। তো গাইছ এতিয়া গৈ আছোঁ বিহু মাৰিবৰ কাৰণে। এতিয়া হুঁচৰি হৈ আছে, এতিয়া হুঁচৰি মাৰিব গৈ আছোঁ। এতিয়া অকণমান আগত গৈ কিনে দেখুৱামগৈ। এতিয়া ধুনীয়া গামোচাখন লৈ থোৱা নাছিলে, এতিয়া গামোচাখন লৈ দিলোঁ। এইপিনে আগতকৈ এইপিনে এইটো হেলা কৰি আছে, চাব পাৰে। মই ভিডিঅ' বনালে এইটো হেলা কৰি থাকে। মই যেতিয়া ভিডিঅ'টো বনাওঁ তেতিয়া হেলা কৰিব লয় মানে বহুত। ইয়াক মানে বহুত কৰিহে ঠাণ্ডা কৰিব লাগে। এতিয়া এনেকৈ আমি এইপিনে শিৱসাগৰৰ পৰা এজন আছে সেই বন্ধু, এইপিনে আমাৰ এইটো ঘৰৰ ওচৰত ঘাটিয়াটোতো চিনি পাইছেই চাগে। আৰু এইপিনে মই গৈ আছোঁ। তো এতিয়া সেই বিহুৰ এতিয়া নগৰ এইপিনে হুঁচৰি মাৰি আছে আৰু এইপিনে মানুহ দেখিছে নহয়। মানে এবাৰ বেছি মানুহ নাই, যিহেতু বৰষুণ দি দিলে মানে বেছি মানুহ নাই। এতিয়া এইপিনে ইয়াত মৰাণসকলৰ গছতলৰ বিহু নাচি থকা হৈছে। এতিয়া ইয়াত এনেকুৱাকৈ নাচনীবিলাকে ধুনীয়াকৈ নাচি আছে আৰু এতিয়া ছাইডৰ পিনে পৰা দৰ্শকবিলাকো চাই আছে। এইপিনে এতিয়া আলহী ডেকা ল'ৰা আহি আমাৰ গাঁৱৰ যিখিনি ছোৱালী আছে, ছোৱালীখিনিক এনেকুৱাকৈ নচুৱাই থকা হৈছে। এইপিনে এতিয়া গাঁৱৰ ল'ৰাখিনিয়ে মিলি এনেকুৱা এতিয়া আলহী ছোৱালী নচুৱাই থকা হৈছে। এতিয়া মানে যাব বিচাৰিলেও যাব দিয়া নহয় আৰু এতিয়া অকণমান নাচি কেনেহে যাব পাৰে। এতিয়া আলহী ছোৱালী এনেকুৱাকৈ নচুৱাই থকা হৈছে। এতিয়া এজনী ছোৱালীক নচোৱা হ'ল, এতিয়া আৰু আন এজনী ছোৱালী বিচাৰি গৈছোঁ। এতিয়া মানে মাজত সোমাই আছে আলহী ছোৱালীখিনি। এতিয়া আৰু এজনী ছোৱালী বিচাৰি গৈছোঁ। এতিয়া অলপ আগত মানে বেলেগ মানুহৰ মাজত সোমাই আছে। এতিয়া বেলেগ মানুহৰ মাজৰ পৰা এতিয়া বিচাৰি উলিয়াব লাগিব। এতিয়া আহি আৰু আন এজনী ছোৱালী পাই গ'লোঁ। এতিয়া আন এজনী ছোৱালী নচুৱাই থকা হৈছে। এজনী ক'ৰ হয় কি নাজানো বাৰু, মুঠতে আলহী ছোৱালী হয়, এখন গাঁৱৰ নহয়। এতিয়া এখন গাঁৱৰ নোহোৱাৰ কাৰণে এতিয়া এজনীক নচুৱাই থকা হৈছে। এতিয়া সেইজনী ছোৱালীও এৰা হ'ল, যিহেতু এতিয়ালৈকে দুজনী ছোৱালী নচোৱা হৈ গ'ল। এতিয়া সেই দুজনী এৰি দিলোঁ। এতিয়া ইয়াত আৰু 3জনী আছিলে, এতিয়া 3জনীক নচুৱাব আহিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব কেইজনী ছোৱালী নচোৱাও কি। এতিয়া এইকেইজনীক নচুৱাব আহি গ'লোঁ। এইকেইজনী নচালৈকে মুঠতে নেৰোঁ আৰু যেতিয়া নাচিব তেতিয়াহে এৰি দিম। তো এতিয়া সেই 3জনীক নচুৱালৈ আৰু বিচাৰি গৈছোঁ।
এতিয়া আৰু চকীয়াৰ কাৰণে সোমাই আছে এতিয়া আৰু দুজনী পালোঁ এতিয়া এই দুজনীকো অকণমান নচুৱাই লওঁ এতিয়া ছোৱালী নচোৱা আহি নামঘৰত এনেকুৱাকৈ এতিয়া হুঁচৰি মাৰিছোঁ মানে আমাৰ এইটো নিয়ম হয় এতিয়া নামঘৰত হুঁচৰি মাৰি আছোঁ এতিয়া নামঘৰত হুঁচৰি মৰাটো অকণমান চাওক এতিয়া ছোৱালীখিনি নাচি শেষ হোৱাৰ পিছত ছোৱালীখিনিও এনেকুৱাকৈ নামঘৰত ঘূৰি ঘূৰি সিহঁতৰ কিছুমান নিয়ম ইয়াত পালন কৰা হয় সিহঁতৰ ইয়াত নিয়ম মানি চলা হয় যে সিহঁতেও এনেকুৱাকৈ ঘূৰি ঘূৰি নাচি আছে আপোনালোকে অকণমান চাওক সিহঁতৰ কিছুমান নীতি নিয়ম তো এতিয়া হুঁচৰি শেষ হোৱাৰ পিছত আৰু ছোৱালীখিনিও নাচি শেষ হোৱাৰ পিছত এনেকুৱাকৈ এতিয়া নামঘৰত সেৱা কৰিব আহিলোঁ যাতে যি মানে কিছুমান ভুল হ'লেও যাতে একোটা নহয় সেই বুলি সেৱা কৰিব আহিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব